সকলোকে নমস্কাৰ জনাই মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱা দেখিলে ল'ৰা ছোৱালীৰ পৰাই আৰম্ভ কৰিছোঁ। এতিয়া আকৌ মোৰ ৰুমলৈ আহিছোঁ কাম কৰিবলৈ। ইয়াত দেখি মোৰ মূৰটো গৰম হৈ গৈছে। তাৰ পাছতে আহিলে আমাৰ অংগনবাড়ীৰ বৌ, তেওঁ আহিলে কিবা কামত, আৰু এয়া ল'ৰা দুইটাই পূৰা উৎপাত কৰি আছে। আৰু মানুহজনকো ভাত পানী খাবলৈ দি তেওঁকো স্কুল পঠাইছোঁ। আৰু এই আছিলে পানীৰ ড্ৰাম এটা থাকি গ'ল, আজি আনিবলৈ কাৰণে তেওঁক দিছোঁ, বোলো লৈ আহিবা আহোঁতে। আৰু এয়া তেওঁ যাবলৈ ওলাইছে, বাই বাই দিছে মোক আজি। লগতে আমাৰ ঘৰত আকৌ এটাৰ পিছত এটা গৈয়ে থাকে। এতিয়া বোৱাৰী ওলাল যাবলৈ কোৰ্টলৈ, তাৰপিছত কামে কামে আৰু মায়ে ছজনা গুচাবলৈ লাগিলে, কামে লাগি আছে। তাৰপৰা মই আহিছোঁ আকৌ খুৰী শাহুহঁতৰ ঘৰলৈ, পিছত দেখিব বাৰু আমাৰ খুৰীক মই মাতি আছোঁ। একে ভিতৰৰ পৰা সোমাই গৈকে পিছফাল পালোগৈ, বাৰী চাৰী চবতে চাইছোঁ। আৰু বাৰীখনো দেখুৱাই দিলোঁ, ইমান ধুনীয়াকৈ পৰিপাটিকৈ ৰাখে, বাৰী গোহালি চব চাফ চিকুণকৈ থয়, একদম ইমান